হেল্ল' গাইজ, প্ৰিয়াৰ ব্লগছৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হাটখোলা গাঁৱৰ ইউকন একাডেমীখনৰ শুভাৰম্ভণি হ'ব। আৰু আজি মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী মিছ বৰষা ৰাণী বিষয়া। তো বৰষা ৰাণী বিষয়াক দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে সংস্কৃতি সন্ধিয়াৰ নৃত্য গীত ইত্যাদিবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকিব। তো ফাইনেলি আমি ইউকন একাডেমীখনত আহি পালোঁ। হাটখোলা গাঁৱত অৱস্থিত ইউকন একাডেমীখনত। তো এতিয়া বলক ভিতৰলৈ, ক'ত কি কাৰ্যসূচী চলি আছে চাওঁগৈ। আৰু আজি যিহেতু একাডেমীখনৰ শুভাৰম্ভণি, তো আজি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে আৰু ইয়াত চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে। আৰু এইজনে সেইজন ব্যক্তি যাৰ সুপ্ৰচেষ্টা আৰু কঠোৰ শ্ৰমৰ বিনিময়ত ইউকন একাডেমী নামৰ এখন ভাল প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। talukder তেখেতৰ নাম। এই একাডেমীখনত বিভিন্ন ধৰণৰ সুবিধা উপলব্ধ, যেনে চাৰুকলা, কাৰুকলা, নৃত্য গীত, আত্মৰক্ষাৰ প্ৰশিক্ষণ, কম্পিউটাৰ ইত্যাদিবোৰ বিভিন্ন ধৰণৰ উপলব্ধ। আৰু ইয়াৰ দ্বাৰা জানিব পাৰি যে একাডেমী নিশ্চয় অতিকৈ ভাল হ'ব। তো আপোনাৰ শিশুটিকো সুশিক্ষিত কৰি তুলিবলৈ এই একাডেমীখনলৈ আহক। ডেছক্ৰিপশ্যন লিংকত talukderৰ ফোন নম্বৰ দিয়া আছে, আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰিব পাৰে। আৰু ইয়াত দিনৰ কাৰ্যসূচী চলি আছে। ইয়াত কিছু সময়ৰ পিছতে বৰষা ৰাণী আহি পাব। তো দেখুৱাম। আমাৰ ল'ৰা ছোৱালী ভালেখিনি উপকৃত হ'ব আৰু এই শিক্ষানীতিৰ দ্বাৰা আমি মাতৃভাষাই আৰু ইয়াত দেখিছেনে ইমানবোৰ মানুহ আহি উপস্থিত হৈছে। কিছু সময়ৰ পিছতে আহি পাব ইউকন একাডেমীলৈ। আৰু তেখেতক বেলেগকৈ চিনাকি কৰি দিবলৈ মোৰ আৰু ফাইনেলি বৰষা ৰাণী বিষয়া আহি পালে। তো চাওক, মোৰ খুব ভয়ো লাগে মাজে মাজে। বৰষা ৰাণী বিষয়া ক'ত কেতিয়া চবেই গালি খায় বাৰু, অকল মই বুলি নহয়, ইণ্ডাষ্ট্ৰীৰ চবেই গালি খায়। গতিকে এই ধুনীয়া মনৰ মানুহ, ধুনীয়া চেহেৰাৰ মানুহ বৰষা ৰাণীৰ ফটো চাই আমি এই মুহূৰ্তত তেখেতসকলক আদৰণি জনাব বিচাৰিছোঁ। কৰি আছো চম্পাৰ সংলাপ যে ইমান ধুনীয়া সংলাপসমূহ মই মুখস্থ কৰিবলৈ সময় পোৱা নাই। মানে অল ইণ্ডিয়া ৰেডিঅ'টো কিতাপখন চাই কৰি দিব লাগে, গতিকে মুখস্থ হোৱা নাই। মাজতে ভাবিছিলো কৰিম, সময় পোৱা নাই। ধুৰাসাপৰ সংলাপ মুখস্থ আছে, মই ধুৰাসাপৰ সংলাপকে কওঁ। কিন্তু তাৰ আগতে এই ফিতাডালৰ কাৰণে মই নিজেও বৰ অশান্তি পাইছোঁ। কিছুমান মানুহৰ মই চকু দেখা নাই, কাৰোবাৰ কপাল দেখা নাই, নাক দেখা নাই। এইখিনিতে মই ফিতাডাল কাটি লওঁ প্ৰথমতে। আৰু ফিতাডালৰ অৰ্থ হৈছে বোলে আজি এই মঞ্চখন উদ্বোধন কৰি দিব লাগে আৰু ইমান গধুৰ দায়িত্ব। এই ফিতাডালৰ লগতে এই ফিতাডাল কাটি এই যাত্ৰা, এওঁলোকৰ যাত্ৰা, ইউকন একাডেমীৰ যাত্ৰা সফল হওক, জয়যুক্ত হওক। তাৰে মই স্কুলখনৰ উদ্বোধনী আৰু মঞ্চখনৰ উদ্বোধনী একেলগে এই ফিতাডাল কাটি কৰিছোঁ। আজিকালি মোৰ ফিতা কটা অভ্যাসটো খুব হৈছে, অভিনয়হে কৰিবলৈ নোপোৱা হৈছোঁ। ফিতা কটাত কিন্তু এক্সপাৰ্ট হৈ গৈছোঁ। কেঁচিখন নচলিলেও কেনেকৈ ধৰি লাহেকৈ এনেকৈ দিব লাগে সেইটোও জানো। কান্তই মাত দিয়ে, জানেকি অ জানেকি আইতা অ আইতা বুলি কৈ নীলাকান্ত আহে। জানেকি লৰ মাৰি বাহিৰৰ পৰা ওলাই আহে। ককাইটি আহিছ, বহচোন। হেৰি নহয় ককাইটি, তোৰতো গছ কটা কাম হৈ গ'ল, এতিয়াও তই সদায় আহ কিয়? তেতিয়া নীলাকান্তই কয়, তোক দেখি বৰ ভাল লাগে অ জানেকি। মোক দেখি ভাল লাগি কুলিয়ে যদি সদায় আহিবলৈ ল, তেন্তে মৰিবি। অ ককাইটি, এটা কাম কৰ নহ'লে মোৰ ফটো একপিকে তুলি ল, চাইও থাকিবি আৰু আমাৰ ঘৰলৈ অহা বদনামৰ পৰা হাতো সাৰিবি।
বুলি হাঁহোতে লীলাকান্ত এখন চাদৰ উলিয়াই দিয়ে আৰু সেইডাল তো এইকাৰণে কাৰণে ভিডিঅ'টো যদি ভাল লাগিল তেন্তে পিয়াৰ ব্লগ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ।